মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি ৰাতিপুৱা গা পা ধুই কৰি খোৱা বোৱা সেইখিনি সব কাম হৈ গ'ল আৰু এতিয়া দিনটোৰখিনি আছে আৰু আজি আহিব আমাৰ ঘৰলৈ আলহী। কোন আহিব এইবোৰ সকলো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চলি যোৱাৰ লগে লগে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু এতিয়া মই দেহামনক গাটো ধুৱাই লওঁগে কাৰণ আলহী আহিবহি। আলহী পোৱা আগততো সব হ'ব লাগিব আৰু আলহীৰ কাৰণে আমাৰ ঘৰ চৰো সব চাফা কৰা হৈ আছে। লাহে লাহে কাপোৰ কানি সব ধোৱা হৈ গ'ল, ঘৰ সাৰা কৰা হৈ গ'ল, খালি মুচিব আছে ঘৰ। বাকি আলহীৰ কাৰণে ৰুমটো ঠিক কৰি থ'ব লাগিব। আলহীৰ কাপোৰ কানি থ'বলৈ কোননো আহিব আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেন্তে মই দেহামনক গাটো ধুৱাই লওঁগে এতিয়া। আপোনালোকক পিছত দেখাই যাম আৰু সেইখিনি আজৰি হৈ কৰি লৈ। আৰু আলহী থাকিব এইটো ৰুমত, এইখন বিচনাতে থাকিব। এইখন বিচনা এইবোৰ তুলি চুলি সব নতুন আলহীৰ কাৰণে বেডশ্বীট গাৰুৱাৰ সব ৰেডি আছে। ইপিনে টেবুলখন থৈছোঁ আলহীৰ বেগ চেগ থ'বৰ কাৰণে। এইটো ৰুমতে আলহী থাকিব। আমি এইটো ৰুম এতিয়া চিজিল কৰি থ'ম, মানে সব কাপোৰ কানি ধুই সব এইবোৰ পৰ্দা চৰ্দা ধুই নতুন লগোৱা হৈ গ'ল। তুলিও নতুন আলহীৰ কাৰণে আনকি ইমানখিনি যোগাৰ। একদম এখন টেবুল আলহী বেগ থ'বলৈ আমি এতিয়া এখন পাৰি কৰি থ'লে আজৰি। পাৰি কৰি অকণমান ধুনীয়াকৈ থ'ম আৰু হৈ গ'ল আৰু আলহীৰ কাৰণে। চাই থাকিব দেই। দেহামনক ধুৱাই কৰি লৈ আজৰি হৈ মই ভাতৰ কামো কৰি আছোঁ আৰু এতিয়া যাওঁ আলহীৰ কাৰণে বিচনাখন পাৰি লওঁগে। মই নিজে একদম জধলা হৈ আছোঁ। আলহীও অহাৰ আগত টিপ টপ হৈ ল'ম আৰু এতিয়া যাওঁ আলহীৰ বিচনাখন ৰেডি কৰোঁগৈ ব'লক। আলহী বিচনা পাৰি কৰি ৰেডি কৰিলোঁ। এতিয়া অকণমান ৰুমটো সজাই দিওঁ। আলহী আহিব এতিয়া ৰুমটো সজাই দিওঁ আৰু আপোনালোকে সজোৱা দেখিলে গম পাব কোন আহিব, ডেক'ৰেশ্যন দেখি গম পাব। એટલે ব'লক এইফালে ডেক'ৰেশ্যন হৈ আছে ৰুম। গমটো পাইছেই চাগে আপোনালোকে দেখি কোন আহিব। আহিলে ক'ম আৰু কোননো। এতিয়া সেইখিনি সজাই লোৱা হৈছে। সেইখিনি এতিয়া এনেকৈ সজাই থওঁ। চিম্পুলকৈ কৰা হৈছে আৰু। এইফালে আমাৰ নতুন আলহীৰ কাৰণে বিচনা, এইয়া মাকৰ গাৰু বিচনা, এইপিনে ডেক'ৰেশ্যন। এইয়া ইমানখিনি আমি ৰুমটো সজাই ৰাখিছোঁ। নতুন আলহীক আহি পোৱাৰ পিছত চিনাকি কৰি দিম দেই আপোনালোকৰ লগত কোননো। এইফালে নতুন আলহীৰ বস্তু। এইটো নতুন আলহী আইতাকৰ ৰুম। আইতাকৰ ৰুমত থাকিব সি আজি আহি আৰু। এইফালেও এনেকৈ এনেকৈ কৰা আছে। এইফালে বগৰী কাঁইট। এইয়া নতুন আলহী এতিয়া পচন্দ হয়নে নাই বাৰু ৰুমটো। এইফালে ধূপ জ্বলাই লৈ আনিছোঁ এই ৰুমটোত দি থওঁ, কাৰণ এইটো ৰুমত বহুত দিন কোনো থকা নাই যে, খুৰীও নাছিলে খুৰী ৰুমত, সেইকাৰণে ধূপকেইডাল দি থওঁ এতিয়া অকণমান। ভাল লাগে আৰু তেনেকৈ দি থ'লে। দি লওঁ ৰ'ব। ক'তনো দিম এতিয়া, এডাল দিম এতিয়া মই। এইয়া দৰ্জাতে খুচি দিছোঁ এইপিনে এইডাল আৰু য'ত ত'ত দি থওঁ। আৰু এই দুডাল আছে, ক'তনো দিম জেগাই নোপোৱা হ'লোঁ ধূপ দিবলৈ। এইখিনিতে দি থওঁ, এনেকুৱাতে দি থৈ দিওঁ। এইখিনিতে দি দিওঁ, ইয়াতে দি থৈছোঁ। এইয়া দৰ্জাতে দি দিছোঁ, অকণমান ভাল লাগি থাকিব আৰু। আৰু এইয়া আমাৰ গেট সজাই থোৱা গৈছে নতুন আলহীৰ কাৰণে।
ভয়ংকৰ বেয়া ন টোপনি গৈ আছে সেইটো নিদিবা গাত নিদিবা জোনমণিয়ে ল'ব নেকি আহিব আৰু তাই লাহে লাহে আহিব এনেই গাতে লগাই দিয়া সেইটো এনেই লগাই দি চাই এইখিনি লাহে লাহে দেই কোনে জানে আমনেজনী এনে কোন ওচৰত বহি এইটো পানী খোৱা ঠিককে বহুত পানী খাব লাগিব নহ'লে এইয়া ভণ্টি
ভণ্টি উঠাই আমাৰ আলহী আহি ঘৰ পালেহি আলহী হৈছে আমাৰ ভাগিনী মানে মাইনাৰ ছোৱালী আজি তাই পৰহি ছোৱালী এজনী হৈছিলে আজি মানে 7 তাৰিখে হৈছিলে 7 জানুৱাৰীৰ দিনা হৈছিলে আজি 9 তাৰিখ আজি ৰিলিজ দিলে তাই ইয়ালৈ আহিলে মানে তাহাঁতৰ ঘৰত গছক আহি পেলাই ছোৱালী ইয়ালৈ লৈ আনিলে সেয়া তাই এতিয়া আছে ধুনীয়াকৈ তাৰপিছত ধুনীয়াকৈ শুলে আৰু এতিয়া আমিও চাহ তাহ খাই আজৰি হ'লোঁ চব আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভালেই পাইছে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেন্তে এইটো ভিডিঅ' এইখিনিতে সামৰি দিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আহিছোঁ